বন্ধুসকল ভিডিও স্টার্ট করার আগতে মই আপোনালোকক মই কম না সিহঁতৰ মন্তব্য শুনাম এক কাম কৰো সিহঁতৰ মন্তব্যই শুনাই লও এই ভিডিওটো চাওক জয়ন্ত মল্ল ডাঙৰীয়া কি মন্তব্য কৰি আছে উজনি অসমৰ আই মাতৃসকলক লৈ আৰু আজমল ডাঙৰীয়াক লৈ চাওক ভিডিওটো চাই লওক তাৰ পিছত মই এই জয়ন্ত মল্ল ডাঙৰীয়াৰ এনসারটো দি আছো মই চাই লওক বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব ইমান তললৈকে আমি গলো নেকি তাক লৈ দুখ লাগিছে সেইকাৰণে এইটো হল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ ব্যৱসায় কৰিবলৈ আহিছিল আহি গম নোপোৱাকৈ ভাৰতখন পৰাধীন কৰি পেলালে এওঁলোকে এনেকৈ আহিছিল আহি পেলাই আমাক গ্ৰাস কৰি এনেকুৱা কৰি পেলালে যে শিৱসাগৰত খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে কিমান দুখ লগা কথা বন্ধুসকল উজনি অসমত চৰাইদেউ শিৱসাগৰ নেপালী খুঁটি এইবোৰ ঠাইত যেতিয়া বানপানীৰ ফলত মানুহৰ মৃত্যু হৈছিল তেতিয়া তুমি ক'ত আছিলা হাজাৰ হাজাৰ গৰু ছাগলীৰ মৃত্যু হৈছিল তেতিয়া তুমি ক'ত আছিলা হাজাৰ হাজাৰ মানুহৰ ঘৰ নোহোৱা হৈছে তেতিয়া তুমি ক'ত আছিলা এতিয়া তুমি মন্তব্য কৰিব আহিছ যে মই এই ভিডিওটো চোৱাৰ পিছত মই কান্দিছো মানুহ মৰিছে মানুহৰ দুৰ্দশা হৈছে বানপানীৰ ফলত ককবকাই আছে মানুহে চাই কেনে আপুনি কান্দা নাই এতিয়া আজমলৰ ভৰিত পৰিছে সেইটো ভিডিও চাই আপুনি কান্দিছে কথা কি থাকিব মইতো এই ছবিখন দেখি নিজে কান্দিছো এজন সন্মানীয় মন্ত্ৰী হয় আপুনি এনে ধৰণৰ মন্তব্য কৰিলে আপোনাক লৈ মানুহে ট্ৰল কৰিব আৰু ট্ৰল ষ্টাৰ্ট হৈছে কিমান আৰু ট্ৰলৰ সন্মুখীন হ'ব আপুনি বন্ধুসকল আপোনালোকৰ মতামত কি আপোনালোকে মতামত জনাব আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব জয় অসম।